সম্মানীয় সাংবাদিক বন্ধুসকল, আজিৰ প্ৰেছ মিট আমি আৰম্ভ কৰিব বিচাৰিছো। নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 8 অক্টোবৰ 2025 ৰঙিয়াস্থিত হৰদত্ত বীৰদত্ত এই প্ৰেক্ষাগৃহত বিশেষ আমি বৰ্ধিত কাৰ্যনিৰ্বাহক এক্সটেণ্ডেড চেণ্ট্ৰেল এক্সিকিউটিভ আমি তাত আয়োজন কৰিছিলো বা অনুষ্ঠিত কৰিছিলো। আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত নিখিল বড়ো ছাত্ৰ সন্থাই যি চেণ্ট্ৰেল এক্সিকিউটিভে বিশেষ কিছুমান সিদ্ধান্ত আমি হাতত লৈছো। আৰু এই সিদ্ধান্তৰ ওপৰত ভৱিষ্যতে আহি থকা দিনত আমাৰ কাৰ্যপন্থা আমাৰ কাৰ্যসূচীসমূহ আমি চলাই লৈ যাম। আৰু এই ক্ষেত্ৰত প্ৰতি বছৰ নিচিনাকৈ চেণ্ট্ৰেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন ক্লাছ 9 আৰু 10ৰ বাবে যে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন আমি বড়ো মাধ্যমত আমি অনুষ্ঠিত কৰোঁ, অহা 14 ডিচেম্বৰত ৰবিবাৰ দিনাখন আমি সেইটো কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। দ্বিতীয় কথাটো হ'ল যে 6 শিডিউলৰ বাহিৰত কাৰ্বি আংলং বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ কাৰণে বিশেষ টেট অনুষ্ঠিত কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ লগত আমাৰ আলোচনা হৈছিল আৰু এই ক্ষেত্ৰত আমাৰ সিদ্ধান্ত আমি লৈছোঁ। তৃতীয় কথাটো হ'ল যে আণ্ডাৰ 13 বয়জ আৰু আণ্ডাৰ 15 গাৰ্লছ দুইটা যি এটা এজ গ্ৰুপ আছে, তাত যি ফুটবল টুৰ্ণামেণ্ট অহা নৱেম্বৰ মাহত প্ৰতি বছৰৰ নিচিনাকৈ আমি আণ্ডাৰ 13 বয়জ আণ্ডাৰ 15 গাৰ্লছ টুৰ্ণামেণ্ট আমি সমগ্ৰ অসমত জিলা ভিত্তিত আঞ্চলিক ভিত্তিত এইটো অনুষ্ঠিত কৰিম। ইয়াৰ লগতে এটা সুখবৰ যে যোৱাবাৰ যোনটো আণ্ডাৰ 13 আমাৰ বয়জ আছিল, সেই বয়জত যিখিনি খেলুৱৈয়ে ছাকচেছফুলি তেওঁলোকে জয়লাভ কৰিছিল। আৰু ইয়াৰে আমি বডোফা FC বডোফা ফুটবল ক্লাবৰ নামেৰে আমি এটা ক্লাব গঠন কৰি পেলাই অসম ভিত্তিত মানে ষ্টেট লেভেলত যি এটা কম্পিটিশ্যন তাত আমি মানে তাত উত্তীৰ্ণ হ'ব পাৰিছিল বা জয়লাভ কৰিব পাৰিছিল। আৰু এই জয়লাভৰ পিছত আণ্ডাৰ 13 যি বডোফা FC পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাষ্ট্ৰ পৰ্যায়ত যি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে আই লীগ অনুষ্ঠিত কৰে, তাত এই বডোফা FCয়ে পোনপ্ৰথমৰ কাৰণে এইবাৰ খেলিব। সেইটো আমাৰ এটা ভাল খবৰ। বড়ো শান্তি চুক্তি 2020ক লৈ আমি বিশেষ সিদ্ধান্ত আমি হাতত লৈছোঁ। যিহেতু চুক্তিৰ 5টা বছৰ উকলি গ'ল আৰু এই 5 বছৰত কিছু চুক্তিৰ দফাসমূহ ৰূপায়ণ হৈ গ'ল আৰু বহুতো দফা ৰূপায়ণ হ'বলৈ বাকী আছে। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই 125 সংবিধান সংশোধনী বিধেয়ক এই বিধেয়কখন পাৰিত কৰিবৰ কাৰণে অহা শীতকালীন অধিৱেশন ডিচেম্বৰ মাহত আৰু ST হিল কাৰ্বি আংলঙৰ বিষয়, ইয়াৰ লগতে বড়ো কছাৰী কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা আৰু আনফালেদি বিদ্যালয় প্ৰাধিকৰণ, ফৰেষ্ট ৰাইট এক্ট আৰু সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্ত এই যি মেইন যিখিনি ইছ্যু, এই ইছ্যুসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু ডিচেম্বৰ মাহত শীতকালীন সংসদৰ যি অধিৱেশন হ'ব তাত 125 সংবিধান সংশোধনী বিধেয়ক যি 6 শিডিউল সেইটো পাৰিত কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই ভাৰত চৰকাৰ, অসম চৰকাৰৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ মাজত এটা ত্ৰিপাক্ষিক আলোচনা সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিখিল বড়ো ছাত্ৰ সন্থাই এটা ত্ৰিপাক্ষিক আলোচনাৰ আমি প্ৰস্তাৱ ৰাখিছোঁ আৰু দাবী আমি আহ্বান জনাইছোঁ। তৃতীয় কথাটো হ'ল যে অহা অক্টোবৰ মাহৰ শেষ মানে সপ্তাহত নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ প্ৰতিটো জিলা স্তৰত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন চুক্তি ৰূপায়ণৰ কাৰণে এটা সজা মানে ৰেলী আমি আয়োজন কৰিম। প্ৰতিটো জিলাত সেই ৰেলী হ'ব, সেই কথাটো আমি সিদ্ধান্ত লৈছোঁ। আৰু সেই সিদ্ধান্তটো হ'ল যে নৱেম্বৰ মাহৰ শেষ সপ্তাহৰ পিনি শীতকালীন অধিৱেশনৰ আগে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত নতুন দিল্লীত আমি মানে যি নেশ্যনেল কেপিটেল, সেই নেশ্যনেল কেপিটেল নতুন দিল্লীত এখন
মানে ধৰ্ণা আৰু ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী আমি ল'বৰ কাৰণে আমি প্ৰস্তাৱ ৰাখিছোঁ। এই তিনিটা কাৰ্যসূচী, এটাটো হ'ল যে চুক্তি ৰূপায়ণৰ কাৰণে ত্ৰিপাক্ষিক আলোচনা আমাক লাগে। 2 নম্বৰটো হ'ল যে অক্টোবৰৰ লাষ্টত আমি প্ৰতিটো জিলা লেভেলত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন কাৰ্যসূচী হ'ব। আৰু 3 নম্বৰ কাৰ্যসূচী হ'ব নতুন দিল্লীত শীতকালীন অধিৱেশনৰ আগে আগে আমি ডেমনষ্ট্ৰেশ্যন আৰু ধৰ্ণা কাৰ্যসূচী ল'বৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এইখিনিয়ে যোৱা 8 তাৰিখত হোৱা কেন্দ্ৰীয় যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, এই প্ৰস্তাৱসমূহ আমি আপোনালোকক বা অসমবাসী আৰু বিটিআৰবাসী ৰাইজক আমি অৱগত কৰিছোঁ।